চিৰাঙৰ বিজনী বৰপথাৰত বিদ্যুৎপৃষ্ট হৈ নিহত এজন লোক। নিহত লোকজন ২ নং বৰপথাৰৰ টাকাবাৰীৰ প্ৰাণজিৎ ৰায়। একেখন গাঁৱৰে তৰুণ দাস নামৰ লোক এজনে বনৰীয়া হাতীৰ পৰা নিজৰ ধান খেতি ৰক্ষা কৰিবলৈ ধান খেতিৰ চাৰিওফালে বিদ্যুৎ সংযোগী তাঁৰ স্থাপন কৰিছিল। খেতি পথাৰত থকা খালত মাছ মাৰিবলৈ যাওঁতে হঠাৎ ধান খেতি ৰক্ষাৰ বাবে স্থাপন কৰা বিদ্যুৎ সংযোগী তাঁৰ লাগি বিদ্যুৎপৃষ্ট হৈ থিতাতে নিহত হয় প্ৰাণজিৎ ৰায়। ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে তৰুণ দাস পলাতক হৈ আছে। ঘটনাস্থলীত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসঞ্জিত দাস সহ আৰক্ষীৰ এটি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। যে চলিটো লৈ আহিছে আৰু গাঁৱৰে চলি আছিল আৰু আমি বাপতে ভাইটা বেটাগিলা আগত আছিল। আমি আৰু এটি বাপেকটা আহিল লাইনৰ লাগি মানে মৰি আছে। মই আহিলোঁ, মই আহাতে মৰি আছে। এতিয়া তৰুণৰ ধানবাৰী চট দিছিল হাতী অহাৰ কাৰণে, ৰাতি লাইনটো কাটা নাই। ইও আৰু আগে পাছে আহি থাকে না, গম পায় লাইনটো কাটে সদায়, মাছ মাৰিব আহে। আজি আৰু এতিয়া আহিল, লাইনটো কাটি দিয়া নাই, তাৰো লাগি মানে মৰি আছে। আজি কেতিয়াৰ ঘটনা? এই 10টা বজাত ফাৰ্ষ্ট নামটো টাকাবাৰী 2 নম্বৰ পথাৰ টাকাবাৰী। খেতিটো ক'ত আছিল? খেতিটো তৰুণৰ আছিল। কিহৰ কাৰণে আছিল আপোনাৰ ডাঙৰ ভাইটি? তাই মাছ মাৰিব আহিছিল ৰাতিপুৱা 10টা বজাত। ভাত চাত খাই আহিছে, দোকানতো গৈছিল বৰপথাৰৰ। কিন্তু ভাত চাত খাই মাছ মাৰিব আহিল 10টা বজাত। সদায় আহিয়ে থাকে না, সদায় লাইনটো নাথাকে। আজিও নাথাকা বুলি ভাবছে, দি আহিল চজাই লাইনটোত আহি মই এতিয়া খবৰ দিলোঁ। খবৰ দিয়াতে মৰি আছে। তাৰ পৰিয়ালখনো গৰীব মানুহ, পৰিয়ালখনতো চলিব নোৱাৰে, কি কৰি চলিব? তেওঁ বাপেকটাই অহাৰ পৰা শুই আছে, চলি দুটা আৰু আমি বৌ আৰু দাদা, গতিকে 4টা আৰু পৰিয়াল। মৃত্যু হ'ল মাছ মাৰিব যাওঁতেই বোলে তাঁৰত চট খাই মৰি, লাইনত চট খাই। কেতিয়া গৈছিল? ময়ো নাছিলোঁ। এইবাৰ চলিতাত আমি কাবাকে গৈছিল, কেইটা বজাত বা সিগতো মই নাজানো। 10টা বজাত বুলি কৈছে। কামেলা কৰি খাং। তৰুণ দাসৰ। কিহত লাগি মৰিছে? লাইনৰ চট খাই। এইটো লাইনৰ পৰা লাইন লৈছিল বোলে চুৰ কৰি সেনেকৈ লয়াতে মানে আমি বন্ধ কৰি থনাই, আমি সেনেকৈ চট খাল আৰু খেতি পথাৰত। আমি এইবাৰ কেনেকৈ চলিম? হাজিৰা কৰি খাৱা চলিও আছে সৰু। কেইজন ল'ৰা ছোৱালী? এটা ল'ৰা এটা ছোৱালী। এইখিনি এইবাৰ কেনেকৈ হেৰি কৰিম, খাম? তাইতো ডাঙৰ নহয়, কৰি খুৱাব নাপাৰে না, সেনেকুৱা নিচিনা।